नमस्ते दोस्तों, मैं अलकामनी रॉय आप लोगों के लिए लेके आई हूँ और एक नया वीडियो। नमस्कार मरम बंधु बान्धवीসকল, मैं अलकामनी रॉय आपनलोকৰ কাৰণে লৈ আহিছোঁ আকৌ এটা नतुन वीडियो। ये प्रोग्राम है सांसारी का। सांसारी असम में ही है, गुवाहाटी के पास ही है। आइए इस प्रोग्राम में क्या क्या हुआ है देखते हैं। और ये हो रहा है संबर्धना अनुष्ठान। सभी को गामोछा से संबर्धना जना रहा है और बहुत सारे लोग थे उस दिन सांसारी में। बहुत अच्छा लगा। कौन कौन इस कर्मशाला में थे वो लोग कमेंट करके बताना कि हम भी थे उस कर्मशाला में। अभी होगा बंटी प्रज्वलन। उसके बाद मतलब जो विशिष्ट व्यक्ति है वो सभी लोग अपने अपने बात को बोलेगा, क्या क्या होगा, कैसे होगा, क्या करना है, क्या नहीं करना है। और उसके बाद अखड़ा स्टार्ट हो जाएगा। प्रथमे मैं सम्भाषण जनाइছো আমাৰ যিসকল আইমাতৃয়ে বিশ্ব অভিলেখৰ কাৰণে আজি ঘৰ দুৱাৰ কাম বন বাদ দি আহি ইয়াত উপস্থিত হৈছে। দ্বিতীয়তে মই সম্ভাষণ জনাইছো আমাৰ এই সাংসাৰিক উদ্যোক্তা সমিতিলৈ। তৃতীয়তে মই সম্ভাষণ জনাইছো আজি মঞ্চত যিসকল আমাৰ কেন্দ্ৰীয় সমিতি ডিস্ট্ৰিক্ট সমিতিৰ বিষয়ববীয়াসকল তেওঁলোকক সম্ভাষণ জনাইছো আৰু লগতে যিসকল ইয়াত সাংবাদিক আছে তেওঁলোকক সম্ভাষণ জনাইছো। আমি অহা 17 ডিচেম্বৰত পলাশবাৰীৰ ফিল্ডত বহি এই নামভাগি গাই এটা বিশ্ব অভিলেখৰ যিটো সিদ্ধান্ত লৈছো। আসলতে আৰু এতিয়া আমাৰ সভা কৰি মেল মিটিং কৰি থকাৰ সময় নাই। এইটো দেওবাৰ, নেক্সট দেওবাৰে আমি বিশ্ব অভিলেখৰ প্ৰগ্ৰামত উপস্থিত হ'ব লাগে। মই ভাষণ হিচাপে একো ভাষণ নাৰাখো। ভাষণ শুনি থকাৰ সময় এতিয়া আমাৰ নাই। আমি 17 তাৰিখে যেতিয়া গাম নামফাকে এতিয়া সম্পূৰ্ণ ওপৰৰ পৰা চালে এটা সুদৰ্শন চক্ৰ যেন শ্ৰীকৃষ্ণই ঘূৰাই আছে এনেকুৱা এটা পৰিৱেশ কেমেৰাত ধৰাত পৰিব। আৰু তাত যেতিয়া আপোনালোকে ফিল্ডত সোমাব, আজি কিছুমানক মন কৰিছো চেণ্ডেল ওচৰত থৈছে, সেইদিনা সেইটো ভুল নকৰিব। বেগবিলাক সন্মুখত ৰাখিছে, সেইদিনা বেগ তাত নিনিব। আপোনালোকৰ গোটেই টিমটোৰ দলটোৰ বা ডিষ্ট্ৰিক্টৰ বেগ টপলা আদি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আপোনালোকে ভলণ্টিয়াৰ লগত লৈ আহিব। আপোনালোকৰ নিজৰ নিজৰ বস্তুখিনি সংৰক্ষণ কৰাৰ কাৰণে কোনো বেগ মোবাইল মই দেখিছো সন্মুখত লিখিত আকাৰে এইবিলাক এনেকে লিখি লৈছে কাগজত, সেইদিনা এই সুযোগটো আপোনালোকে নাপাব। এইবিলাক কোনো কাগজ পত্ৰ মোবাইল বেগ আদি লগত নাৰাখিব, সন্মুখত নাৰাখিব। যদি পানীৰ সৰু বটল এটা ৰাখে তেতিয়াহ'লে খুব আৰবেৰকে তলত ৰাখিব। পানীৰ বটলটো কেমেৰাত আমাৰ আহিব নালাগে। আৰু যিসকল আইমাত্ৰে আজি চশমা পিন্ধি আহিছে, চশমাযোৰ পাৰিলে সেইদিনা পৰিহাৰ কৰিব। মোবাইল যদি কোনোবাই লগত ৰাখে সাইলেন্ট ৰাখিব, কাৰণ মোবাইলৰ
ফ্ৰিকুৱেঞ্চি তাত ল হৈ যাব, ল হৈ গ'লে আমাৰ কেমেৰা আৰু গোটেই চিষ্টেমটোত এটা ব্যাঘাত জন্মিব। কাৰণ তাত 60,000টা মোবাইল যেতিয়া অন হৈ থাকিব বা তাৰ যদি 10,000 মোবাইল অন হৈ থাকে, গোটেই ফ্ৰিকুৱেঞ্চিত এটা ডিষ্টাৰ্ব আৰম্ভ হ'ব। আপোনালোকৰ নাম ফাকি গোটেই সকলোৰে মুখাস্ত নিশ্চয় হৈছে। মই প্ৰথম আপোনালোকে যিটো এটা ট্ৰায়েল দিছে, এই ট্ৰায়েলটোত মই সম্পূৰ্ণ মানে সন্তুষ্ট হৈছো। মইতো দেখিছো আপোনালোকক ৰিহাৰ্চেলৰ বা আকৰাৰ কোনো প্ৰয়োজনে নাই। আপোনালোকৰ যিটো বহা যিটো ভংগীমা, সেই ভংগীমাটো খুব আদৰণীয় হৈছে, ভাল হৈছে, ভক্তিভাৱটো প্ৰকাশ পাইছে। আপোনালোকৰ চাপৰিটো অলপমান হাত দুখন মাত্ৰ তলত হৈছে, অলপ ওপৰত কৰিব, এইটো মাফত কৰিব। আমাৰ প্ৰশিক্ষক আছে, প্ৰশিক্ষকে বুজাই দিব। আপোনাৰ নাম ফাকি গোৱাৰ কাৰণে আপোনাৰ সন্মুখত মাইক্ৰফোন নাথাকে, আজি মাইক্ৰফোন আছে, সেইদিনা মাইক্ৰফোন নাথাকে। গোটেই দিহা নাম ফাকি চিষ্টেমত বাজি থাকিব। প্ৰথমে স্তুতিৰ কাৰণে 2 মিনিট, শেষত 2 মিনিট, মাজত আমাৰ দিহা নামটো 8 মিনিট, টোটেল 12 মিনিটত আমাৰ নাম ফাকি ৰেকৰ্ডিং হৈ যাব। ফিল্ডত সম্পূৰ্ণভাৱে বহাৰ পিছত আমি তাতো দুবাৰমান ৰিহাৰ্চেল দিম। ৰিহাৰ্চেল দিয়াৰ পিছত যেতিয়া অ'কে হ'ব, অ'কে হোৱাত তেওঁলোকে গিনিজ বুকৰ মানুহে চিগনেল দিব, তেতিয়া আমি সাৱধানে বহিব লাগিব। আপুনি বহতে আপোনাৰ ভক্তিভাৱটো প্ৰকাশ পাব লাগিব। যেতিয়া চিষ্টেমত মাইকটো বাজি থাকে, গান ফাকি বাজি থাকিব, তেতিয়া আপুনি সেই গান ফাকিৰ লগত আপুনি নিজকে এডজাষ্ট কৰি ল'ব, থিৰাং কৰি ল'ব। মনত তেতিয়া ঘৰৰ কথা নাভাবিব বা বাহিৰা কথা ভাবি নাথাকিব যে ছাগলীক এটা কোনে পানী খুৱাব, আজিৰ পৰা মই ৰাতিপুৱাই সোনকালে ওলাই আহিলো, হাঁহে বা ডিমা কেইটা পাৰিছে, এইবিলাক চিন্তা নকৰিব। বিশ্ব অভিলেখৰ কাৰণে ওলাইছে, হাঁহে ডিমা 10টা পাৰক, 10টা ডিমা গ'ল আৰু নাযায়, ঘৰৰ পৰিয়ালে ৰাখি থব। বুজিছে? কোনো ধৰণৰ সেই 12 মিনিট যেতিয়া এলাৰ্ট কৰিব আপোনালোকক, 12 মিনিট আপুনি ত্যাগ কৰক যে মই ভক্তিভাৱত নাম ফাকি চাপৰি বজাম। আমাক লাগে মাত্ৰ আপোনালোকৰ চাপৰিটো। 1 নম্বৰত আপোনালোকৰ চাপৰি, 2 নম্বৰত আপোনাৰ সেই ভক্তিভাৱৰ যিটো ভংগীমা, সেই বস্তুখিনিহে আমাক লাগে। নামটো নালাগে, নামটো গাই থাকিব, তাৰ লগত আপুনি মুখখন মিলাই থাকিলে হ'ল। আৰু এটা ডাঙৰ কথা যে যেতিয়া আমাৰ ৰেকৰ্ডিং হ'ব বা ফিল্ডত বহিম, তেতিয়া আমি এগৰাকীৰ পৰা এগৰাকীলৈ আমি 4 ফুট 4 ইঞ্চি জাগা পাম চাপৰি বজোৱাৰ কাৰণে, বহাৰ কাৰণে 4 ফুট 4 ইঞ্চি আমাক দিব জাগা। এতিয়া এনেকে গাক গাই লাগি থকা সেই পৰিৱেশটো আপোনালোকে নাপাব। পাইছে বুজি? বৰঝাৰ বিমানবন্দৰ পিছফালে আমাৰ ফিল্ডখন, বিভিন্ন ৰঙৰ এৰোপ্লেন 2 মিনিট 3 মিনিট 5 মিনিট 10 মিনিটৰ মূৰে মূৰে গৈ থাকিব। সেইটো সময়ত কোনেও গলটো বেকা কৰি চকু দুটা বেকাকে এৰোপ্লেনখন নাচাব। যদি চাই গোটেই ৰেকৰ্ডিঙৰ পিকচাৰটো বেয়া হৈ যাব। একোখন এনেকুৱা মানে মূৰৰ ওপৰেদি যোৱা হান লাগে। আমি গৈয়ে থাকো ফিল্ডত। আপোনালোকে আজিয়ে সেইখিনি শুনি লওক। এই ভুলটো যদি কৰে, গোটেই বিশ্ব ৰেকৰ্ডত এটা বেয়া বদনাম হৈ যাব যে মানে অসমীয়া মহিলা এইজনীলৈ মন কৰক, দিহানাম গাব আহিছে, বিশ্ব অভিলেখ গঢ়িব আহিছে। এইটো যেন সাংবাদিকে সুবিধা নাপায়, নিদিব সুবিধা। পাইছে বুজি? 12 মিনিট আমাক সময় দিয়ক, সেই 12 মিনিটত ৰেকৰ্ডিং হ'ব। গতিকে সেই 12 মিনিট বৰ ধৈৰ্য সহকাৰে বহিব লাগিব। বাকী তাৰ আগৰ পিছৰ মিনিটবিলাক আপোনালোকে অলপ ভৰিখন মেলি ইফালে ফালে গাটো অলপ মছাৰি অলপ ক'ব লগা নাই। কিন্তু সেই 12 মিনিট যেতিয়া এলাৰ্ট দিব, বেল বাজিব, তাৰপিছত আপুনি চব পাহৰি যাওক। আৰু ফিল্ডত প্ৰৱেশ কৰোঁতে আমাৰ আই ৰীণা বৰই আপোনালোকৰ আই কাৰ্ডবিলাক দিব। আই কাৰ্ডবিলাক আপোনালোকে সংগ্ৰহ কৰক। আই কাৰ্ড যেন ঘৰতে পায় আপুনি, চাংখাৰীৰ গাঁৱৰ ঘৰতে যেন পায় আপুনি। সেইদিনা আৰু তাত আই কাৰ্ড দিয়াৰ আমি সময় নাপাম। আই কাৰ্ডবিলাক তেওঁ বুজাই দিব। আই কাৰ্ডত ক্ৰমিক নম্বৰ। इतना लोग था ना, इतना अच्छा लगा। लेकिन क्या हुआ ना, हमने फुल वीडियो नहीं बना पाए क्योंकि हमको कुछ और जगह पे भी जाना था। और मतलब
फुल आखड़ा तो नहीं दिखा पाया, कर्मशाला तो नहीं दिखा पाया, लेकिन इतना सारा लोग था और इतना अच्छे बात बोले। हमने बीच में ये मतलब छोड़ के, मीटिंग छोड़ के हम लोग किसी और मीटिंग पे चले गए। लेकिन जितना तक है आप लोग देख लीजिए, और कहाँ से देख रहे हो ये आप लोग कमेंट करके बताना। और आप लोग अगर मतलब आखड़ा देखना चाहते हो तो मैं और मतलब डिस्क्रिप्शन में लिंक दे दूँगी, आप लोग देख लेना उधर से। सांगसारी पंचायत माने सांगसारी गाँव सभा और तारे सभापति और शराइघाट पंचायतखन सरकारी पंचायत जान हो आज हमारे सांगसारी खेलपथार एनेदरे देखी खूबे भल लगे। हमार जी दिहानाমৰ विश्व अभिलेख गढ़िबले गई आछे, तात आपनालोকৰ सहयोगिता आमार अंचলৰ आयतीসকলৰ सहयोगिता থাকিব, সেইটো শুনিয়ে ভাল লাগিছে। যেনেদৰে বহাগৰ সময়ত বিহু आमार बिहु विश्व अभिलेख गढ़िले, तक आमी बिहुतो देखी सकलोरे गार लोम शिहरि उठिছিলে। ठीक एनेदरे आगन्तुक दिনত जो विश्व अभिलेख हबले गई आछे, সেই विश्व अभिलेखत आपनालोকৰ पारदर्शिताय आपनालोকৰ जी अनुष्ठान परिवेशन करिब, এই অনুষ্ঠানে निश्चय विश्ववासी এই दिहानाমৰ বিষয়ে अवगत कराब। आमी যদি आज का वीडियो इतने में ही ख़त्म करना पड़ेगा क्योंकि हमें जाना पड़ेगा। और दूसरी मीटिंग में अगर वीडियो अच्छा लगा है तो लाइक शेयर सब्सक्राइब कर दीजिए, और कहाँ से देख रही ये तो कमेंट करके बताना ही, और वीडियो कैसा लगा ये भी कमेंट करके बता दीजिए। थैंक यू।